শিশুবিলাকৰ মৰমে মোৰ জীৱনটো জীপাল কৰি তুলিছে। সিহঁতৰ মই সুধা দুখ আৰু তাৰ বিনিময়ত দুৰ্বল আৰু নিষ্পেষিতজনৰ জীৱনৰ মূল্য কিছুমান ক্ষমতাশালীৰ হাতত কিয় বাৰে বাৰে তুচ্ছ হৈ পৰে, যেন তেওঁলোক বিলাসিতা অৰ্জনৰ এক সস্তীয়া আহিলা। সত্যৰ সদায় জয়, কিন্তু আজি এই সত্যক প্ৰকাশ কৰোঁতাজনকেই ধৰি আনি নিঃশেষ কৰি পেলোৱা হয়। মই আপোনালোকক এতিয়া এটা ডাঙৰ চকুৰ কথা ক'বলৈ গৈছোঁ, য'ত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ অংগ প্ৰত্যংগৰ বেহাৰ চলে। আপোনালোকৰ মোৰ এটা অনুৰোধ, এই ঠাইডোখৰ মৰিচিকাৰ পাছত দৌৰিবহে পাৰিবি, তাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰি।